নমস্কাৰ। বৰ্তমান সময়ত আটাইতকৈ চৰ্চিত বিষয়টো হৈছে হিজাব আৰু শিক্ষা। ইয়াৰ ওপৰত নিজৰ কোনো মতামত দিয়াৰ আগতে আহকচোন আমি জানি লওঁ কোৰাণতনো শিক্ষা আৰু হিজাবৰ ওপৰত কি কোৱা হৈছে। উইকিপিডিয়াৰ মতে বুৰ্খা হৈছে মধ্য এছিয়াৰ এক বাহ্যিক পোছাক যিয়ে কিছুমান মুছলমান পৰম্পৰা মতে মহিলাৰ শৰীৰ আৰু মুখ আৱৰি ৰখাত সহায় কৰে। ইছলামৰ বেছিভাগ আলোচনাত পৰ্দা প্ৰণালীটো বুৰ্খাৰ দ্বাৰা উদাহৰণ দিয়া হয়, যি দীঘল আৱৰণে এগৰাকী মহিলাক মূৰৰ পৰা ভৰিলৈকে আৱৰি ৰাখে। বুৰ্খাক আৰৱ সংস্কৰণত বাছিয়া বুলিও কোৱা হয় আৰু সাধাৰণতে ইয়াৰ ৰং ক'লা আৰু কেতিয়াবা নীলাও হয়। নীলা বুৰ্খা এটুকুৰা কাপোৰ যি শৰীৰটো সম্পূৰ্ণৰূপে মূৰৰ পৰা ভৰিলৈ আৱৰি ৰাখে আৰু ক'লা বুৰ্খা সাধাৰণতে 3টা টুকুৰাত বিভক্ত থাকে: দীঘল চোলা, মূৰৰ আৱৰণ আৰু নকাব। বুৰ্খা শব্দটো যদিও কেতিয়াবা নকাবৰ সৈতে জড়িত বুলি ভবা হয়, অধিক সঠিক ব্যৱহাৰত নকাব হৈছে এটা উৰণি যিয়ে চকু মুকলি কৰি থৈ মূৰ, ডিঙি আৰু বুকুৰ অংশ আৱৰি থাকে। আনহাতে এটা বুৰ্খাই গোটেই শৰীৰটো মূৰৰ ওপৰৰ পৰা মাটিলৈ আৱৰি ৰাখে। কেৱল চকুৰ অংশক এটা জালৰ জৰিয়তে সন্মুখত চাব পাৰি। হিজাব হ'ল এক বস্ত্ৰ যি মূৰ, ডিঙি আৰু বুকুৰ সকলো অংশ আৱৰি থাকে, কিন্তু মুখখন নহয়। বৰ্তমান পৃথিৱীৰ 18খন দেশত বুৰ্খা নিষিদ্ধ কৰা হৈছে। তাৰ মাজত আছে অষ্ট্ৰিয়া, ডেনমাৰ্ক, ফ্ৰান্স, বেলজিয়াম, তাজিকিস্তান, বুলগেৰিয়া, কেমেৰুন, চাদ, কংগো গণৰাজ্য, গাবন, মৰক্কো, টিউনিছিয়া, আলজেৰিয়া, উজবেকিস্তান, শ্ৰীলংকা, লাটভিয়া, তুৰস্ক, নেদাৰলেণ্ড আৰু চীন। ঐতিহাসিক পটভূমি: বুৰ্খাৰ উৎপত্তি অজ্ঞাত যদিও পণ্ডিতসকলৰ সন্মত যে ইছলাম ধৰ্মৰ বহু আগতে ইয়াৰ অস্তিত্ব আছিল। প্ৰায় 4000 বছৰ আগতে মেছোপটেমিয়াৰ প্ৰাচীন সভ্যতাত মহিলাসকলে আৱৰ্তন পিন্ধিছিল। তাৰ বহুত পিছত যেতিয়া ইছলামৰ সৃষ্টি হৈছিল, সেই ধৰ্মই স্থানীয় আৱৰ্তন প্ৰক্ৰিয়াবোৰ তেওঁলোকৰ সংস্কৃতিত সন্নিৱিষ্ট কৰিছিল। মুখৰ আৱৰ্তন মূলতঃ বাইজেণ্টাইন সাম্ৰাজ্যত কিছুমান শ্ৰেণীৰ মহিলাৰ পোছাক আছিল আৰু মধ্যপ্ৰাচ্যৰ আৰৱ বিজয়ৰ সময়ত মুছলমান সংস্কৃতিত ইয়াক সন্নিৱিষ্ট কৰা হৈছিল। অৱশ্যে, যদিও ইছলামৰ আগতে বাইজেণ্টাইন ছবি আৰু কলাত সাধাৰণতে মূৰ বা চুলি ঢাকি থকা মহিলাসকলক দেখুওৱা হয়, ঢাকি থকা মুখৰ কোনো উদাহৰণ নাছিল। ইয়াৰ উপৰিও ষ্ট্ৰাবো নামৰ গ্ৰীক ভূগোলবিদে খ্ৰীষ্টীয় প্ৰথম শতাব্দীত মেডষ্ট মহিলাৰ ওপৰত লিখা লিখনিত মুখ ঢাকি থকাৰ বিষয়ে উল্লেখ কৰিছিল। 3য় শতিকাৰ আৰম্ভণিতে খ্ৰীষ্টান লেখক টেৰ্টুলিয়ানে তেওঁৰ দ্য ভেইলিং অৱ ভাৰ্জিনছ নামৰ গ্ৰন্থত আৰৱৰ কিছুমান পাগান মহিলাৰ বিষয়ে স্পষ্টভাৱে উল্লেখ কৰিছিল যে কেৱল তেওঁলোকে মূৰ নহয়, গোটেই মুখখন আবৃত কৰি ৰাখিছিল। বুৰ্খা পিন্ধাৰ কাৰণ: যদিও কোৰাণ শাস্ত্ৰত পুৰুষ আৰু মহিলা উভয়কে শালীনতাৰ উপদেশ দিয়া হয়, কিন্তু মহিলাসকলে কেনেদৰে পোছাক পিন্ধিব লাগে তাৰ বাবে কোনো সঠিক নিৰ্দেশনা নাই। বেছিভাগ ইছলাম ধৰ্মৰ পণ্ডিত আৰু গৱেষক একমত যে মহিলাসকলে তেওঁলোকৰ মুখ ঢাকিবলৈ প্ৰয়োজন নহয়। মহিলাসকলে বুৰ্খা পিন্ধাৰ অনুশীলনটো এটা সামাজিক প্ৰসংগ। এগৰাকী মহিলাই তেওঁৰ ধৰ্মীয়তা, যৌনতাৰ পশ্চিমীয়া ধাৰণা অস্বীকাৰ কৰা, পুৰুষৰ দ্বাৰা প্ৰভাৱিত সমাজত মহিলাৰ গতিশীলতা আৰু গোপনীয়তা বৃদ্ধি কৰাৰ ইচ্ছা বা ৰাজনৈতিক আন্দোলনত তেওঁৰ সদস্যতা প্ৰকাশ কৰিবলৈ এই বুৰ্খা পৰিধান কৰিব পাৰে। আটাইতকৈ প্ৰচাৰিত প্ৰসংগত, মহিলাসকলে প্ৰায়ে তেওঁলোকৰ আগ্ৰহৰ বিৰুদ্ধে আফগানিস্তানৰ তালিবানৰ শাসনকালত নীতি হিচাপে বুৰ্খা পিন্ধিবলৈ বাধ্য কৰোৱা হৈছিল। ঐতিহাসিকভাৱে বাংলাদেশত ধনী পৰিয়ালবোৰে প্ৰথমে বুৰ্খাৰ পৰিচয় দিছিল আৰু বুৰ্খা পিন্ধাৰ অনুশীলন সোনকালে আন শ্ৰেণী, যিসকলে আৰ্থিকভাৱে বহন কৰিব পাৰিছিল, পৰিয়াললৈ বিয়পি পৰিছিল। ই পৰিয়ালৰ বিশেষ মৰ্যাদাৰ প্ৰতীক আছিল। বুৰ্খাৰ ব্যৱহাৰে মহিলাসকলৰ গতিশীলতা যথেষ্ট বৃদ্ধি কৰিছিল। বুৰ্খাৰ সৈতে মহিলাসকলে নিজে খোজ কাঢ়ি সুৰক্ষিতভাৱে ঘূৰি ফুৰিব পাৰিছিল আৰু তেওঁলোকক বহন কৰিবলৈ পালকি বা গৰু গাড়ীৰ ওপৰত নিৰ্ভৰশীল হ'ব নালাগিছিল। আহকচোন এতিয়া আমি জানি লওঁ ইছলামতনো শিক্ষাৰ বিষয়ে কি কোৱা হৈছে। মহাগ্ৰন্থ আল কোৰাণৰ প্ৰথম নিৰ্দেশনা হৈছে ইকৰা, অৰ্থাৎ পঢ়া, জ্ঞান অন্বেষণ কৰা। এই নিৰ্দেশৰ ওপৰতে আল্লাহে প্ৰতিগৰাকী নৰ-নাৰীৰ বাবে জ্ঞান আহৰণ কৰাটো বাধ্যতামূলক কৰিছে। মহানবীয়ে কৈছে,
জ্ঞান হৈছে শত্ৰু মহলৰ ঢালস্বৰূপ আৰু মিত্ৰ মহলৰ অলংকাৰ। শিক্ষাৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি মহম্মদে ইতিহাসৰ প্ৰথমখনি ইছলামীয় শিক্ষানুষ্ঠানৰ নিজেই গঢ় দিছিল চাফা পৰ্বতৰ কাষত, যাৰ নাম দিছিল দাৰুল আৰকাম। মই স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ, ভিডিঅ'টো কোনো বিতৰ্কৰ বাবে মই বনোৱা নাই। মই মাথো ক'ব বিচাৰোঁ যে ইছলাম, যাৰ অৰ্থ হৈছে শান্তি প্ৰতিষ্ঠাৰ উদ্দেশ্যে এক আৰু অদ্বিতীয় আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰা, আৰু এই ইছলামত প্ৰথম প্ৰাথমিকতা দিয়া হৈছে শিক্ষাৰ ওপৰত। হিজাব হ'ল শালীনতা বজাই ৰখাৰ এক পোচাক। গতিকে হিজাব শিক্ষাৰ ক্ষেত্ৰত অন্তৰায় হোৱাটো কিমান দূৰ গ্ৰহণযোগ্য, সেইটো আমি নিজেই বিচাৰ কৰিব লাগিব। ধন্যবাদ।